সাধনাৰ নৈশব্দিক নিৰ্মল অন্তিম চৰণ। গছৰ সৰাপাতে গছক সাৰ যোগোৱাৰ দৰে হতাশ কষ্ট ছিন্ন ভিন্ন ব্যৰ্থ চিন্তা স্বপ্ন তিষাবোৰেও জ্ঞান ধ্যান ধাৰণাৰ বৃক্ষক সতেজ কৰি তোলে। পৰিত্যক্ততাৰ অবোধ অৱস প্ৰহৰে প্ৰহৰে তেতিয়াই প্ৰেমত সুগভীৰ জ্ঞান সমাহিত হয়। চিন্ময় সৃষ্টিশীলতাৰ সুৰম্য লহৰে লহৰে কবিত্বত কাব্যিকতাৰ প্লাৱন নামে ধাৰাসাৰে প্ৰেম জ্ঞান অন্বিত সৃষ্টিৰ হাতুৰিৰ কবে কবে অভিনিবিষ্ট সান্নিধ্যাৰৰ ছন্দে ছন্দে মহানন্দে অধ্যৱসায়ী নিষ্ঠ হৈ অন্তৰ আত্মা মনৰ দৃষ্টি শৃংখলিত চিন্তা দূৰদৃষ্টিৰ গভীৰ সতে সতে শিলাবৃষ্টিৰ দৰে শব্দবোৰ সৰে ধাৰাসাৰে প্ৰেম পুজ্জ্বল অন্তৰস্পৰ্শী ভাৱৰ ছন্দে ছন্দে প্ৰেমিক হৈ যায় কবি মনে পানে উশাহে নিশাহে সুন্দৰ শিল্প সৃষ্টি হৈ শৈল্পিকতাৰ পলে পলে দুৰ্বুদ্ধও হৈ পৰে সুবুদ্ধ প্ৰজ্ঞাৰ পাহে পাহে। যেতিয়া কবিতা কবিৰ ব্ৰহ্মনাদী প্ৰেমত পৰে স্বচ্ছন্দ ভাৱ প্ৰকাশৰ বাবে শব্দ বিচাৰি বিচাৰি কেতিয়াও কোনোদিন হাবাথুৰি খাব নালাগে। এয়াই সাধনাৰ নৈশব্দিক নিৰ্মল অন্তিম চৰণ, যি ব্ৰহ্মময় হৈ পৰে নৈসৰ্গিক নৈপুণ্যতাৰে, যি ব্ৰহ্মময় হৈ পৰে নৈসৰ্গিক নৈপুণ্যতাৰে। ৰচনা আবৃত্তি আৰু অলংকৰণ প্ৰণৱৰঞ্জন শইকীয়া।